হেল্ল' গাইজ, প্ৰথমে মই আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে আজিনো মই কেনেকৈ এই চাদৰখনত দহি বাতিলোঁ সেইটোকে মই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আজি এয়া মই দহি বাতিয়ে থৈছোঁ, তথাপিতো মই আপোনালোকক দেখুৱাম কেনেকৈনো বাতে। আজিকালি প্ৰায় মহিলাবোৰে কিছুমানে দহি বাতিব নাজানে, কিছুমানে জানে বাৰু। যোনসকলে নাজানে সেইসকলৰ কাৰণে সহজ পদ্ধতিৰে মই আপোনালোকৰ ওচৰলৈ এটি ভিডিঅ' আগবঢ়াম। আপোনালোকে চাব যে কেনেকৈনো দহি বাতে। এয়া চাওক, মই এক ছাইডত দহি বাতিলোৱে আৰু এক ছাইডত নাই বটা বাৰু। সেই ছাইডটোত মই কেনেকৈনো বাটো আপোনালোকক দেখুৱাই যাম। এখন ধুনীয়া চাদৰ লৈ লৈছোঁ মই। এইফালে চাওক, এখন বেঙুনীয়া কালাৰৰ এখন চাদৰ। কেনেকুৱা লাগিছে বাৰু? যদিহে ভাল লাগিছে কমেণ্টত জনাব, যদিও ভাল লগা নাই তথাপিতো জনাব। আৰু মোৰ যদি কিবা ভুল হয় আপোনালোকে শুধৰাই দিব। এয়া চাওক, এইফালে দেখিছেনে কেনেকৈ বাতি থৈ দিছোঁ মই। এইফালে চাওক, এইখন দিলোঁ। এইফালে এইখিনি সূতা মই এয়া লৈ থৈছোঁ জোখত। আপোনালোকে ইয়াতকৈ বেছিও দিব পাৰে, মই ইমানেই লৈছোঁ। তাৰপিছত এই সূতাখিনি এনেকৈ লৈ সমানকৈ এনেকৈ থ'ব। সূতাখিনি এই দুডাল সূতাৰ মাজত থ'ব। তাৰপিছত এনেকৈ এটা গাঁঠি দি ল'ব। এইটো মই এইটো গাঁঠি দি লৈছোঁ। এয়া দেখিছেনে? এটা গাঁঠি দিলোঁ আৰু এটা গাঁঠি দিম আমি। এয়া এইটো দুটা গাঁঠি দিলোঁ আৰু অকণমান টাইট হ'বলৈ আৰু এটা গাঁঠি দি দিলোঁ। চ' এয়া চাই থাকক।